নমস্কাৰ আৰডিজ কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ গণপতি বাপ্পাৰ এটা খুব ধুনীয়া প্ৰসাদ। এয়া হ'ল এবিধ বিশেষ লাডু, খুব সহজ আৰু খুব সুস্বাদু হয়। খুব কম সামগ্ৰীৰে আমি লাডুবিধ তৈয়াৰ কৰিম। এয়া লৈছোঁ আমি প্ৰায় 1 কাপমান বুট দাইলখিনি 2 ঘণ্টামান তিয়াই থৈ পানী নিদিয়াকৈ এয়া মিক্সিত পিচি লৈছোঁ। অলপ ৰাফকৈ পিচিব। এতিয়া এখন কেৰাহী গৰম কৰিছোঁ আৰু মই দি গৈছোঁ ভাল ঘিউ, গৰু ঘিউ দিছোঁ আৰু এইখিনি অলপ গৰম হ'লে এতিয়া পিচি ৰখা বুট দাইলৰ যিটো আমাৰ পেষ্ট সেইটো এটা এটাকৈ এনেকৈ ভাজি যাম। এয়া চাওক অলপ অলপকৈ অকণমান ডাঠকৈ দিব পাৰে। এনেকৈ গোটেইখিনি অলপ অলপকৈ ভাজি ল'ব। ভাজি লৈ খুব ৰঙচুৱাকৈ নাভাজিলেও হ'ব, অলপ অলপকৈ ভাজি গেছৰ ফ্লেমটো অলপ মিডিয়াম হিটত ৰাখিব আৰু গোটেইখিনি আমি ভাজি এয়া এনেকৈ কাঢ়ি থৈছোঁ আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি এটা চেনিৰ চিৰাপ বনাই ল'ম। এয়া চাওক 1 কাপ চেনি দিলোঁ, তাৰ লগত দিলোঁ আধা কাপ পানী। এতিয়া এইখিনি অলপ ডাঠ হোৱাকৈ আমি উতলাই ল'ম। চেনি পানীখিনি অকণমান ডাঠ হৈ আহিলে ইয়াতে অকণমান মই অৰেঞ্জ ফুড কালাৰ মিলাই দিছোঁ। এয়া চাওক ৰংটো ধুনীয়া হ'বলৈ অৰেঞ্জ ফুড কালাৰ দি দিছোঁ। আপুনি হালধীয়া ৰঙো দিব পাৰে বা হালধি অকণমানো দি দিব পাৰে, তেতিয়া ফুড কালাৰ নিদিলেও হ'ব। মই অলপ অৰেঞ্জ ফুড কালাৰ দি আৰু চেনি পানীখিনি আৰু অকণমান ডাঠ হোৱাকৈ উতলাই লৈছোঁ। অলপ আঠাৰ নিচিনা হৈ আহিলে আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া চাওক আমাৰ চেনি পানীখিনি প্ৰায় হৈ গৈছে, খুব বেছি আঠাও কৰিব নালাগে। এনেকৈ মই চাইছোঁ। এয়া চাওক অলপ আঠাৰ নিচিনা হ'লে আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এই আমাৰ ভাজি ৰখাখিনি আমি এতিয়া সৰু সৰু টুকুৰা কৰি ল'লোঁ। আকৌ এতিয়া আমি মিক্সিত দি ইয়াক ধুনীয়াকৈ পিচি ল'ম। খুব মিহিকৈ পিচিব নালাগে, আপুনি দুবাৰমান ঘূৰাই দিলে তেতিয়া ধুনীয়াকৈ আমাৰ এয়া পিচা হৈ গ'ল। এতিয়া চাওকচোন ইয়াত দেখাত বুন্দিয়াৰ নিচিনা লাগিছে। এয়া চাওক এতিয়া আমাৰ ঠাণ্ডা হৈ থকা যিখিনি আমাৰ চেনি পানীখিনি আছিলে গেছৰ ফ্লেমটো বন্ধ কৰি ৰাখিছিলোঁ আৰু এতিয়া আমাৰ এয়া পিচি ৰখাখিনি ধুনীয়াকৈ ইয়াত দি দিলোঁ। এয়া চাওক আমাৰ দাইলৰ পৰা ভজা বৰখিনি আমি পিচি ল'লোঁ আৰু এয়া চেনি পানীৰ লগত এতিয়া আকৌ মিলাই দিলোঁ। এতিয়া আপোনাৰ পচন্দৰ ড্ৰাই ফ্ৰুটছ ইয়াত দি দিব পাৰে। মই অলপমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া আকৌ অকণমান অন কৰি দিছোঁ। এয়া চাওক মই আকৌ 1 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো অন কৰি অকণমান ঢাকন দি দিছোঁ। ঢাকনখন দি প্ৰায় 1 মিনিটমান ৰাখি আকৌ এয়া ঢাকনখন উঠাই দিছোঁ। ঢাকনখন উঠোৱাৰ পাছত চাওক চেনি পানীখিনি আমাৰ ধুনীয়াকৈ মিক্সাৰটোত সোমাই যায় আৰু এতিয়া আমাৰ লাডু বান্ধিব পৰা হৈ গ'ল। এয়া আমাৰ লাডু বনাব পৰা হৈ গ'ল। মই 1 কাপ বুট দাইল লৈছিলোঁ। এতিয়া চাবচোন প্ৰায় আধা কেজিমান লাডু আমাৰ ইয়াৰ পৰা হৈ যাব। এতিয়া আমাৰ উৎসৱৰ বতৰ আৰম্ভ হ'ব। এনেকুৱা উৎসৱৰ বতৰত আপুনি ঘৰতে এনেকৈ লাডু তৈয়াৰ কৰিবচোন, কিমান যে ভাল হয়। আৰু বজাৰৰ পৰা কিনি অনা লাডুতকৈ আপুনি চাব নিজে তৈয়াৰ কৰা লাডুখিনিৰ আদৰেই বেলেগ হ'ব। এনেকৈ তৈয়াৰ কৰা লাডুৰে আপুনি ভগৱানৰ ভোগ লগাবচোন, চাব আপোনাৰ কিমান আনন্দ লাগিব। আলহী অতিথিকো দিব পাৰিব। উৎসৱৰ বতৰত এনেকৈ লাডু বনাই আপুনিও আনন্দ লওক। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে নমস্কাৰ।